Back to my another video. Hi, I'm Manisha. This is my channel Manisha Glam Lifestyle. আজি আপোনালোকক মই লৈ গৈ আছো বলক তেজপুৰৰ ফেমাস লেণ্ড মেলালৈ আৰু ইয়াত এটা বহুত ধুনীয়া বস্তু এটা আহিছে বহুত মানে ইউনিক মামেট শ্ব' আৰু জলপৰী একচুৱেলি গ'লো বহুত ধুনীয়া আছিল বহুত দিনৰ পৰা যে বহুত ধুনীয়া হৈছে শ্ব'টো চাবৰ কাৰণে তো গ'লো বহুত লেট হৈছিল অলৰেডি আমি 8:30 ওলাইছিলোঁ ঘৰৰ পৰা ল'ৰাই বহুত জিদ কৰি আছিলে যে সি আজিয়ে যাব আৰু বহুত ভাগৰ লাগি আছিল যাবলৈ মন যোৱা নাই ঘৰৰ পৰা জাষ্ট আহিছোঁ মাহঁতৰ ঘৰৰ পৰা তো আহি বহুত ইনজয় কৰিছে লগতে আমিও ইনজয় কৰিছোঁ কিন্তু এফালৰ পৰা বেয়াও লাগিছে ছোৱালীকেইজনীক দেখি পেলাই কেইটামান পইচাৰ কাৰণে নিজক ইমান কষ্ট দি আছে মানুহটো গৈ পেলাই মানে দেখি বেয়া লাগিছে কিন্তু এনজয় কৰিলোঁ সৰু ল'ৰা ছোৱালীবিলাকে বহুত এনজয় কৰিছে লগতে আমিও কৰিছোঁ মোৰ ল'ৰাটো খুব ভাল পাইছে আৰু জলপৰীজনী চাওকচোন ইমান ধুনীয়াকৈ চবকে এণ্টাৰটেইনমেণ্ট কৰি আছে ভাল লাগিছে আৰু কওকচোন আপোনালোকে কোনে কোনে তেজপুৰৰ শ্বহীদ বাকৰি ফিল্ডৰ মেলা চাবলৈ গৈছে আৰু এতিয়ালৈকে যোন যোৱা নাই প্লিজ যাব আৰু বহুত এনজয় কৰিব ময়ো আজি এনেকুৱাকৈ দিনটো পাৰ কৰিলোঁ আৰু ল'ৰাই মানে ইমানেই মোক কৈ আছিলে যে মামী যাম ফাইনেলি এয়াই যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব আৰু ময়ো অলপমান ক'লোঁ যে মোকো দুটামান ভিডিঅ' বনাই দিয়া ৰীলৰ কাৰণে তো সেইটো কাৰণে কেইটামান ক্লিপ ৰাখি থ'লোঁ ৰীল বনাবৰ কাৰণে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কৰিব মানে বহুত লাজো লাগি আছিলে মানে ভিডিঅ' ক্লিপ কৰাৰ কাৰণে মানুহ ইমান আছিলে কিন্তু নাই ইমান ধুনীয়া লাগিছে দেখি পেলাই চাৰিওফালে ইমান মাছ আৰু সৰু সৰু ফিজবিলাক ইমান ধুনীয়া লাগিছে দেখি পেলাই আৰু এই চকুৰিটোত যে উঠিবলৈ ইমান মন যায় কিন্তু মই উঠিব নোৱাৰিম ভয় লাগে মাথা চাথা ঘূৰাই যাওঁ বুলি ল'ৰাই ক'লে যে মামী মই উঠিম সি তাৰ সৰু এটা মানে সিহঁতৰ বয়সৰ এডাল চকুৰি এটা উঠিব সি পূৰা এনজয় কৰিছে মোৰ বিৰাট ভয় লাগিছে বস্তু মাথা ঘূৰাই যায় আৰু সেইকাৰণে চকুৰ অলপ প্ৰব্লেম আছে গৈ ভালেই লাগিল ৱেইট আছে মেলাটো চাই ভাল লাগিল ইফালে সিফালে গ'লোঁ আৰু এটা ইউনিক বস্তু এটা ইনচাইট হয় এতিয়া নিজৰ মতে আপুনি নামবোৰ লিখি ল'ব পাৰে মই মোৰ বাচ্ছাটোৰ নাম খুলিছোঁ গৈ পেলাই তেনেকৈ কৰিছিলোঁ আৰু ল'ৰাটোৱে যে মানে ইমানেই ল'ৰা ছোৱালী কৰিবলৈ মানে বিৰাট একচুৱেলি বাৰু এইবোৰ চব বস্তু সিহঁতৰ কাৰণেই আহিছে মেলাখন এনজয় কৰিবৰ কাৰণে তো সেইটো কাৰণে ভালো হয়তো কিন্তু অকণমান টকা আছে কিন্তু বাচ্ছাবিলাকৰ 50% হৈ যায় তো এনেকৈ মেলাটো পাৰ কৰিব আপোনালোকে যাব এনজয় কৰিব